নমস্কাৰ বন্ধুসকল, মই মৃন্ময় শইকীয়া আৰু মোৰ মৃন্ময় শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মাঘ বিহু, আজি মাঘ বিহু উৰুকা আৰু এতিয়া মই ইয়াতে ঢেৰাঘৰৰ তলতে বহি আছোঁ। উজাগৰি নিশা এতিয়া 3:20 হৈছে আৰু মায়ে আলু পুৰিবলৈ দি থৈ গৈছিলে। আলু পুৰিছোঁ, ইয়াতে আলু পুৰিছোঁ। মোৱা আলু বুলি কয়, এইটো মোৱা আলু। আৰু এইটো আমাৰ এইফালে গৰি আলু বুলিও কয়, মিঠা আলু বুলিও কয় আৰু বিভিন্ন জেগাত বিভিন্ন আলু হিচাপে এইটো জনাজাত। বেছিখিনি ঠাইত এইটো মিঠা আলু বুলিয়ে কোৱা হয়। আৰু পূৰা জুই জ্বলি আছে। আপোনালোকে উপভোগ কৰক আজিৰ ভিডিঅ'টো। সৰু ভিডিঅ' হ'ব এইটো, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। উজাগৰি নিশা পাৰ কৰিছোঁ আৰু আজি এইখিনিতে মানে ঢেৰাঘৰত থাকি আপোনালোকক মই এটা কথা অৱগত কৰিব বিচাৰিছোঁ। মানে আজি আইতা 1 বছৰ আগত ঢুকাই গ'ল। আজি সেই আইতালৈ বহুত মনত পৰিছে। আগৰ আইতা থাকে, মই শুই থাকোঁ। মই 1টামান বজাত মই শুই দিওঁ আৰু, কিন্তু এইবাৰ মই আছোঁ আৰু এনেই আইতা ঢেৰাঘৰত গোটেই ৰাতিটো থাকে। তাৰপৰা পুৱা নিশাৰ সময়ত গৰম পানী কৰে, ৰাতিয়ে আলু চালু পুৰি থৈ দিয়ে আৰু ধুনীয়াকৈ গোটেই ৰাতিটো আইতা উজাগৰি নিশা পাৰ কৰে ইয়াতে। আমি চব শুই থাকোঁ, আইতা ইয়াতে বহি থাকে। কিন্তু আইতা আজি নাই, কিন্তু আজি আইতালৈ বহুতখিনি মনত পৰিছে। মানে ৰাতিপুৱাৰ পৰাই মনত পৰি আছে, এতিয়ালৈকে মনত পৰি আছে। সেয়াই আৰু, মানুহ এদিন থাকিব এদিন নাথাকিব, সকলো যে সদায় থাকিব সেইটো নহয়। আইতা 1 বছৰ আগত ঢুকাল। সিদিনা আপোনাৰ 8 ডিচেম্বৰ 2020 আইতাৰ বছৰিকা গৈছে। আৰু সেয়াই আৰু, ঢেৰাঘৰত আছোঁ আজি। উৰুকাৰ নিশা, উজাগৰি নিশা পাৰ কৰিছোঁ, ভাল লাগিছে। অলপ গাঁৱৰ ফালে ওলাই গ'লোঁ, সেইফালে ভিডিঅ' ইমান কৰিব পৰা নগ'ল। মানে ব্লগটো বনাম বুলি ভবা নাছিলোঁ, ফটককৈ মানে মনলৈ আহিল ব্লগটো বনাম বুলি, সেইকাৰণে ফটককৈ বনাই দিলোঁ। আৰু পূৰা ঢেৰাঘৰ জুই জ্বলি আছে, মই পূৰা বহি আছোঁ ইয়াতে। আৰু খৰি চৰি অলপো চুৰ কৰি আনিলোঁ। চুৰ কৰা পৰম্পৰাটো বৰ্তমান প্ৰায় নাইকিয়া হৈয়ে গৈছে। সেইকাৰণে মানে কি হয়, আজিকালি চুৰ কৰিবলৈ মানে এতিয়া ধৰক আজিকালি চব কিনিব লাগে। ধৰক বাঁহো কিনিব লাগে, বিভিন্ন ধৰণৰ বস্তু আজিকালি কিনিব লাগে। সেইকাৰণে ধৰক এটা বাঁহত আজিকালি ধৰক আপোনাৰ 100 টকা 150 টকা দি বাঁহ কিনিব লাগে। সেইকাৰণে ধৰক সেই বাঁহটো যদি চুৰ কৰে, সেই মানুহঘৰ বেয়া পায়। কিন্তু বৰ্তমান যিটো পৰম্পৰা আছে, সেই পৰম্পৰাটো অটুট ৰাখি মানে কাৰো অনিষ্ট নোহোৱাকৈ, মানে বাৰী চুকৰ মানে পচি যোৱা জেওৰাখন উঠাই আনিছোঁ, কাৰোবাৰ ঘৰৰ পৰা কিবা কাঠৰ কুন্দা এটা উঠাই আনিছোঁ জ্বলাবলৈ ফূৰ্তিতে। আৰু মানে সেই মানে ফূৰ্তিটো সকলোৱে কৰিব লাগে। আচলতে সেই চুৰ কৰা পৰম্পৰাটো মানুহে এৰি দিব নালাগে। যিটো আগৰ দিনৰ পৰম্পৰা, সেই পৰম্পৰাটো সদায় অটুট ৰাখিব লাগে। বৰ্তমান নৱপ্ৰজন্মই এই বিষয়ে কিছু নাজানে, চুৰ কৰা পৰম্পৰাগত বিষয়ে কিছু নাজানে, পৰম্পৰাৰ বিষয়ে কিছু নাজানে। সেই পৰম্পৰাটো সদায় অটুট ৰাখিব লাগে, কিন্তু ভালভাৱে অটুট ৰাখিব লাগে। কিয়নো মানে ধৰক মানুহ ঘৰৰো মানে একো অসুবিধা নহওক, যাতে চুৰ কৰিলে তেওঁলোক যাতে পিছদিনা বিহুৰ দিনাখন তেওঁলোক অসুবিধাত পৰে, সেই হিচাপত চুৰ কৰিব নালাগে। আৰু বন্ধুসকল, মাঘ বিহু বুলি ক'লে সাধাৰণতে কিছুমান পৰম্পৰা মনলৈ আহে। সেইখিনি মোক আইতাই শিকাইছিলে, আগৰ আইতাই কৰিছিলে সেইখিনি কাম। পুৱতি নিশা যেতিয়া উজাগৰি নিশা পাৰ কৰোঁ, উজাগৰি নিশা পাৰ কৰি পুৱতি নিশা আমি যি পথাৰৰ ধান ঘৰলৈ চপাই আনি মৰা হয় আৰু ধানমুঠি ঘৰৰ ভঁৰালত সোমোৱা হয়। আৰু যি খেৰ থাকি যায়, সেইখিনি খেৰ মেজি কৰি থোৱা হয়, তেনেকৈ থৈ দিয়া হয়। আৰু সেই নতুন খেৰে যদি আমাৰ যিখিনি গছ গছনি থাকে, ঘৰত থকা গছ গছনি, তামোল গছেই হওক, নাৰিকল গছেই হওক, আম গছেই হওক, যিকোনো গছত যদি আমি সেই খেৰ বান্ধি দিওঁ, তেতিয়া সেই মানে গছখিনি শ্ৰীবৃদ্ধি হয় বুলি আগৰ দিনৰ মানুহে কয়, বা আইতাই মোক শিকাইছিলে। আগতে সেই কামটো আইতাই কৰিছিলে, মই আপোনালোকক অকণ আগতে কৈছিলোঁ। আইতা এতিয়া বৰ্তমান নাই, আগতে আইতাই কৰিছিলে। আৰু আজি মই সেই কামটো কৰিম বুলি এতিয়া ভাবি আছোঁ।
সেই কামটো মই এতিয়া আপোনালোকক মানে আন্ধাৰ হৈ আছে সেইকাৰণে মই আপোনালোকক সেইটো দেখুৱাব নোৱাৰিম, কিন্তু মই আপোনালোকক ইয়াতে সেইটো কৈ দিছোঁ। মানে খেৰ তেনেকৈ বান্ধিলে গছ শ্ৰীবৃদ্ধি হয় বুলি কয়। আৰু এয়া আলু পুৰি থৈ দিছোঁ, মৰা আলু, তাৰপৰা মিঠা আলু পুৰি থৈ দিছোঁ। চুঙা পিঠা পুৰিলোঁ, চুঙা পিঠা সন্ধিয়াতে পুৰি থৈ দিছোঁ। তাৰপিছত তেনেকৈ আজি ধুনীয়াকৈ ৰং ৰহস্যৰ মাজেৰে দিনটো পাৰ হৈছে আৰু ৰাতিটোও পাৰ হৈছে। আৰু ৰাতি মই এতিয়া অকলে আমাৰ ঘৰৰ ঢেৰাঘৰতে বহি আছোঁ। ঢেৰাঘৰ বুলি ক'লে আপোনাৰ কি হয়, মানে অসমৰ বিভিন্ন ঠাইত ঢেৰাঘৰটো বেলেগ বেলেগ প্ৰকাৰে জনা যায়। এতিয়া নামনিৰ ফালে কিছুমান ঠাইত মেজিঘৰ বুলি কয়, মেজিঘৰ এইফালেও হয়, কিন্তু এইফালে আমাৰ বেছিকৈ ঢেৰাঘৰ বুলি কয়। আৰু আপোনাৰ কিছুমান ঠাইত আপোনাৰ ভেলাঘৰ বুলি কয়। আৰু উজনি অসমক ঢেৰাঘৰ বা ভেলাঘৰক বা মেজিঘৰক হেৰালি ঘৰ বুলি কয়। হেৰালি ঘৰৰ অৰ্থটো হৈছে, মানে মই সেইটো বিশেষভাৱে অৱগত নহয়, কিন্তু তথাপিও মই এটা সূত্ৰৰ মতে জানিছিলোঁ যে হেৰালি ঘৰ মানে আপোনাৰ মেইন অৰ্থটো হৈছে পিছদিনা, আপোনাৰ উৰুকাৰ পিছদিনা সেই ঘৰটো হেৰাই যায়। মানে সেই ঘৰটো আপোনাৰ ধুনীয়াকৈ গা পা ধুই মানে সেৱা সৎকাৰ কৰি সেই ঘৰটো ধুনীয়াকৈ জ্বলাই দিয়া হয়। আৰু সেই ঘৰটো হেৰাই যায় যে, সেই হেৰাই যোৱাৰ কাৰণে সেই ঘৰটোক হেৰালি ঘৰ বুলি কয় উজনি অসমত। বন্ধুসকল, এইখিনিতে এটা কথা ক'ব লাগিব যে আজিকালি যি আগৰ দিনৰ মানে মেজি, মানে ঢেৰাঘৰ বা ভেলাঘৰৰ যি মাদকতা, মানে ধৰক সকলো গাঁৱৰ ল'ৰা একেলগে মানে ভেলাঘৰটো গাঁৱত সমূহীয়াকৈ বনাই সেই ঘৰতে ভোজ ভাত খোৱা হয়। কিন্তু সেই পৰম্পৰাটো আজিকালি বহুত ঠাইত দেখিবলৈ পোৱা নাযায়, বহুত ঠাইত সেই পৰিৱেশটো দেখিবলৈ পোৱা নাযায়। মানে কি হৈছে, সেই পৰিৱেশটো দেখিবলৈ নোপোৱাৰ মূল কাৰণটোৱে হৈছে মানে মাদক দ্ৰব্য। মানে আপোনাৰ ৰাতি হৈ অহাৰ লগে লগে সকলো বেলেগ হৈ যায়, এটা বেলেগ মানে অপসংস্কৃতিলৈ, মানে আমাৰ চেনেহৰ বা আমাৰ মানে ৰং ৰহস্যৰ যি ভোগালী বিহু, ভোগৰ কোনো নাটনি নহয়, সেই ভোগালী বিহুটো মানে এটা অপসংস্কৃতিলৈ গুচি যায়। এই বিষয়ত মই আপোনাৰ কাইলৈ উৰুকাৰ দিনা মই দৈনন্দিন বাৰ্তা, অসমৰ জনপ্ৰিয় কাকত দৈনন্দিন বাৰ্তাত মই তাৰ বিষয়ে এটা লিখিছিলোঁ। মাঘ বিহু আৰু জাতীয় চেতনাবোধ বুলি এটা টপিকৰ ওপৰত মই লিখিছিলোঁ। তাতে আপোনাৰ কি হয়, মানে নৱপ্ৰজন্মৰ যিখিনি আমাৰ চামৰ যিখিনি ল'ৰা আছে বা ল'ৰা ছোৱালী সকলোৱে মানে আপোনাৰ আজিকালি মডাৰ্ণ এটা বিচাৰে। কিন্তু সেই মডাৰ্ণটো বিচাৰিবলৈ যাওঁতেই মানে আমি বহুতখিনি ওপৰলৈ উঠি যাওঁ, আৰু ওপৰলৈ উঠি যাওঁতেই আমাৰ পৰিৱেশটো নষ্ট হৈ যায়। সেই পৰিৱেশটো নষ্ট কৰিব নালাগে। আচলতে পৰম্পৰাখিনি আমি সদায় বজাই ৰাখি আমি সদায় ফূৰ্তি কৰিব লাগে। সীমা চেৰাই আমি কেতিয়াও কাম কৰিব নালাগে। সীমা চেৰাই কাম কৰিলে সদায় পৰিস্থিতি বেয়া হয়। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে, মানে ভিডিঅ' কৰা প্লেনিং নাছিলে, ফটককৈ মনত আহি গ'ল ভিডিঅ' এটা, ফটককৈ ৰাতি অকলে বহি আছিলোঁ, সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। ঠিক আছে, ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু অনুগ্ৰহ কৰি আপোনালোকে যদি এটা ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়া মানে ভাল হয়, আৰু আপোনালোকক আগলৈও বহুত ভাল ভাল ভিডিঅ' দেখুৱাই যাম। আপোনাৰ এটা ছাবস্ক্ৰাইব কৰিলে মানে বিহু বুলি এটা আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইবটো আপোনালোকে কৰি দিব। ঠিক আছে, আৰু সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলো অসমবাসী ৰাইজলৈ।